welcome back to my YouTube channel. More channel le আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। নমস্কাৰ, মই নিখা। সমূহ অসমবাসী ৰাইজলে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলো। ধন্যবাদ। আৰু মই আজি স্পেশালি ৰেডি হৈছোৱে মাঘ বিহুৰ এটা স্পেশাল ব্লগ বনাম বুলি। আপোনালোক সকলোৱে জানে মই উজান বজাৰত থাকো আৰু উজান বজাৰটো আজি উৰুকাৰ দিনা মানে মাঘ বিহুৰ দিনাখন ইয়াতে এখন ডাঙৰ মাছৰ মেলা লাগে আৰু সেই মেলাখনলৈতে বহুত মানুহ আহে, বহুত বেলেগ বেলেগ জাগাৰ পৰা মানুহবোৰ আহে আৰু এতিয়া মই যাব ওলাইছো সেইখন মাছ বজাৰলৈ। একচুৱেলি মই মাছ কিনিবলৈ নাযাওঁ, আমাৰ ৰাতিপুৱাই মাছ দি থৈ যায়গে ঘৰত, সেইকাৰণে সেইখন বজাৰলৈ চাগে আজিলে মই খুব এতিয়া মই আহিছোঁ কাছাৰী বজাৰলৈ। কাছাৰী বজাৰৰ পৰা অকণমানকৈ দেখাই গৈ থাকিব। এইখন হৈছে আমাৰ কাছাৰী বজাৰ আৰু বহুত পুৰণা বজাৰ। আৰু এইবোৰ যে আপোনালোকে দেখিছে বটলবোৰ, এইবোৰ বিভিন্ন ধৰণৰ আচাৰ মানে ঘৰতে তৈয়াৰ কৰি এই মানুহজনে ইয়াতে বিক্ৰী কৰে। এইটো হৈছে জলকীয়া আচাৰ।
পাইছোঁ উজান বজাৰ সেই বিখ্যাত মাছ বজাৰখনলৈ য'ত মাছৰ আজি মেলা হয় বলক মই লৈ যাম মাছৰ মেলালৈ আৰু সকলোৱে মাস্ক পিন্ধিব দেই মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাই নাযাব এয়া হৈছে চুঙা পিঠা প্ৰথমতে সৰু সৰুকৈ মাছৰ দোকান কেইখন দেখাই দিম আৰু এতিয়া মই দেখাম মাছৰ লগতে মানুহৰ মেলা সেয়া আমাৰ উজান বজাৰৰ মাছ বজাৰখন মাছৰ মেলাখন মাছৰ বজাৰ মাছৰ মেলা আপোনালোকে দেখিছে মাছবোৰ কেনেকৈ থৈছে ইয়াতে গাঁত খান্দি প্লাষ্টিক দি পেলাই মাছবোৰ এনেকৈ জীয়াই থোৱা হৈছে কি ডাঙৰ মাছ এয়া হৈছে চিতল মাছ ডাঙৰ মুখলা চিতল মাছে মাছ আৰু এই ব্লগ বনাই বনাই মই লগ পাই গলো এইজনী আৰু এইফালে দানৱী বা এইফালে নয়ন দাক মই লগ পাই গলো মাছ কিনিবলৈ এইয়া আমাৰ ব্ৰহ্মপুত্ৰ আমি য'ত থিয় হৈ আছোঁ এনেহ'লে এইখিনি জেগাত পানীয়ে পানী সেই তালে পানী যায়গৈ সেই ওপৰলৈ পানী এতিয়া আজি এইবাৰ মাছ বজাৰখন তলতে বহিছে একচুৱেলি পানী কমি যোৱাৰ কাৰণে আৰু এইখন মাছ বজাৰ আজি উৰুকাৰ দিনাখন মানে ৰাতিপুৱা 5 বজাৰ পৰা এখন ষ্টাৰ্ট হৈ যায় আৰু এতিয়াও দেখিবলৈ পাইছে কিমান মানুহ আছে ইয়াত মই একচুৱেলি আজি ইয়াত মাছ কিনিবলৈ অহা নাই কাৰণ ৰাতিপুৱা আমাৰ ঘৰত মাছ দিয়ে যায় আৰু তেনেকৈ ইয়াত মাছ কিনা নাযায় ঘৰতে দি থৈ যায় যেতিয়া খালি মই আপোনালোকক স্পেচিয়েলি আপোনালোকক আজি দেখাবলৈ মই আজি এই মাছ বজাৰখনলৈ আহি পালোঁ থেংকছ টু অল আপোনালোকৰ কাৰণেও মই আজি বহুত বছৰৰ মূৰত সৰুৰ পৰা ডাঙৰ হ'লোঁ এতিয়াহে মই এইখন মাছ বজাৰ এনেকৈ চালোঁ আৰু মই সঁচাকৈ এনজয় কৰিছোঁ ইয়াত আহি ইমানেই ডাঙৰ ডাঙৰ মাছ ইমান মাছ বাপৰে দেখিলে আচৰিত লাগে ইমান যে ডাঙৰ মাছ সকলোৰে ফটোত দেখা পাওঁ উৰুকাৰ দিনাখন কিন্তু আজি নিজৰ চকুৰে দেখা পালোঁ ইমান ডাঙৰ ডাঙৰ মাছ সকলোৱে এনেকৈ উঠাই এইকেইটা মোৰ মাছ নহয় বাৰু এইকেইটা মোৰ নাৰিকল এনেকৈ উঠাই সকলোৱে একদম ফূৰ্তিতে ফটো উঠিছে আৰু উঠি পেলাইতো দেখাই পাওঁ আমি সকলোৰে ফেচবুকত দিয়ে থাকে মাছৰ সৈতে উৰুকাৰ তো এইখিনিয়ে আছিলে মোৰ মাছ বজাৰ আমাৰ মাছ বজাৰৰ আজি ভিডিঅ'